নিউজ ওয়ান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। গোৱালপাৰাত উচ্ছেদিতৰ খবৰ ল'বলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত তীৰ্যক মন্তব্য কৰে জমিয়ত নেতা মৌলানা মাহমুদ মাদানীয়ে। দেশৰ ন্যায় ব্যৱস্থাক ভ্ৰাকুটি কৰি অসমত উচ্ছেদ চলিছে বুলি অসম চৰকাৰৰ সমালোচনাত সৰব হৈ উঠে জমিয়ত উলামা-ই-হিন্দৰ মুৰব্বী মৌলানা মাহমুদ মাদানী। ১ ছেপ্টেম্বৰত অসমলৈ আহি গোৱালপাৰাৰ একাংশ উচ্ছেদিত লোকক সাক্ষাতৰ পাছত ২ ছেপ্টেম্বৰত দিল্লীলৈ উভতাৰ পূৰ্বে সম্বোধন কৰা সংবাদমেলত মাদানীয়ে কয়, উচ্ছেদ সমগ্ৰ বিশ্বতে চলি আছে, কিন্তু এটা পদ্ধতিৰ মাজেৰে চলিব লাগে। অসমত উচ্ছেদ চলিছে কোনো নীতি নিয়ম নমনাকৈ। ইয়াত যিদৰে মানুহক উচ্ছেদ কৰা হৈছে তাক দেখি অত্যন্ত ব্যথিত হৈছো। উচ্ছেদিতক দেখা সকলো লোকেই ব্যথিত হ'ব। দেশত আইন কানুন আছে, উচ্চতম ন্যায়ালয় আছে, তাক উলংঘা কৰি কৰা উচ্ছেদক যি শব্দৰে নিন্দা কৰা নাযাওক কিয় সেয়া কম। এই নিন্দাৰ ভাষা নাই। তদুপৰি ধৰ্মৰ আধাৰত এই উচ্ছেদ চলোৱা হৈছে। মিয়া, অচিনাকি, সন্দেহযুক্ত এই শব্দবোৰৰ অপব্যৱহাৰৰ যি মানসিকতা আমি দেখিবলৈ পাইছো সেয়া অত্যন্ত গৰিহণাযোগ্য। यहाँ स्टेट में इविक्शन का काम हो रहा है, बहुत जगहों पे होता है, लेकिन यहाँ के जिस तरह किया जा रहा है, मैं गया था कल बहुत सारे इलाकों में, तो जिस तरह किया जा रहा है इसको देखकर दुखी होना, मुझे लगता है आप लोग भी अगर जाएंगे देखेंगे तरीके को, सिस्टम को, तो आपको भी कष्ट होगा। मुझे बहुत कष्ट हुआ, बहुत दुख हुआ, और खास तौर से इसलिए कि कौमें और मुल्क, कंट्री, देश सिस्टम से बनते हैं। कोई भी काम जब सिस्टम के खिलाफ होगा, खास तौर से एक सिस्टम बनाया, गाइडलाइन तय करी है मुल्क की सुप्रीम कोर्ट ने, तो जिस तरह उसको नजरअंदाज करके उसको रोंद कर कार्रवाई की जा रही है, ये और ज्यादा अफसोसनाक, कष्टदायक और निंदनीय है। इसके जितनी निंदा करी जाए वो कम है। धर्म के आधार पर लोगों को बांटकर, एक विशेष वर्ग बताकर, मियां बताकर, अननोन बताकर, डाउटफुल बताकर, डेरोगेटरी अल्फाज का, वर्ड्स का, शब्दों का प्रयोग करके, यूज करके, तो वो एटीट्यूड सही मानों में एविक्शन की इस बार्बरिक तरीके से एक्शन से जितना दुख, उससे ज्यादा दुख उस एटीट्यूड पे है। মাদানীয়ে এই বুলিও কয় যে সন্দেহযুক্ত বুলি কিছুমানক কৈ অহা হৈছে। সন্দেহযুক্ত লোকক চিনাক্ত কৰাৰ পন্থা আছে। সেই পন্থাৰে যদি কোনো লোক বিদেশী হয় তেওঁলোকক দেশৰ পৰা বাহিৰ কৰি দিব লাগে, অথচ ইয়াৰ একোৱেই চৰকাৰে নকৰে। अगर कोई डाउटफुल है तो डाउट क्लियर करने का तरीका मौजूद है, आप वो क्यों नहीं इख्तियार करते? अगर कोई फॉरेनर मौजूद है तो उसको डिपोर्ट क्यों नहीं किया जाता? हम तो उसका विरोध नहीं करते। फॉरेनर हो, विदेशी हो, यहाँ रहे, ये हमको मंजूर नहीं। जो लोग इंडियन सिटीजन हैं और किसी वजह से उनका इविक्शन हुआ है और वो वजह रीजनेबल है अगर, तो उनके रिहेबिलिटेशन का प्लान होना चाहिए, जिसको सुप्रीम कोर्ट ने भी कहा है, बार बार कहा है, एक केस में नहीं, कई सारे केसों में। জমিয়ত উলামা-ই-হিন্দে দেশত অবৈধ বিদেশী লোক থকাটো সমৰ্থন নকৰে বুলি মাদানীয়ে প্ৰসংগতে মন্তব্য কৰে। পুনৰ উচ্ছেদৰ বিষয়ে উত্থাপন কৰি তেওঁ কয় যে উচ্ছেদিত পুনৰ সংস্থাপন কৰাটো নীতি, মানৱতা ইয়াত থাকিব লাগে। মাদানীয়ে কয়, উচ্ছেদিতৰ মাজত যদি কোনোবা অনুপ্ৰৱেশকাৰী আছে তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াওক, আনহাতে যিসকল ভাৰতীয় নাগৰিক তেওঁলোকক পুনৰ সংস্থাপন দিয়ক। দুৰ্ভাগ্যজনকভাৱে চৰকাৰে এটাও ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ অৰ্থ কি? নিৰ্বাচন আহিছে আৰু সেইবাবে হয়তো লাভ আদায় কৰিবলৈ অসমত উচ্ছেদ চলিছে। দেশৰ আইন কানুন নামানি এই ধৰণে চলাই থকা উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। এয়া মোৰ সিদ্ধান্ত নহয়, আমাৰ সংগঠনৰ সিদ্ধান্ত। জমিয়ত শীৰ্ষ নেতাজনে কয় যে ভাৰতৰ অসমৰ এনে এখন ৰাজ্য য'ত চাৰিওফালে সৌন্দৰ্যতা আছে। কেৱল প্ৰাকৃতিক সৌন্দৰ্যই নহয়, ইয়াৰ মানুহৰ মিলাপ্ৰীতিও এক সৌন্দৰ্য। এইখনেই এনে অসম যাক মহাপুৰুষ শংকৰদেৱে সকলোকে লগত লৈ গঠন কৰিছিল। অসমত যদি নামঘৰ সত্ৰসমূহ সংকটত আছে, মছজিদ দৰগাহো সংকটতে আছে, তেনে এখন অসমত মুখ্যমন্ত্ৰীৰ নীতি গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে সকলো মুছলমানক বাংলাদেশলৈ পঠাব বিচাৰিছে। তেওঁ অসমৰ অভিভাৱক, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত হৈ তেওঁ মুখ্যমন্ত্ৰী হৈছে। আমি তেওঁৰ লগত যুঁজিবলৈ কোন? আমিতো সৰু মানুহ, আমি শূন্য। মুখ্যমন্ত্ৰী মহান মানুহ, এনে মহান আজিলৈকে জন্মই হোৱা নাছিল। মোকো গ্ৰেপ্তাৰ কৰিম বুলি কৈছে, কওক, মই তেওঁৰ ৰাজ্যতে আছো। মোক কাৰাগাৰলৈ পঠিয়াব পাৰে আৰু বাংলাদেশলৈ পঠিয়াব পাৰে। মোৰ ককা দেউতা ভাৰতৰ স্বাধীনতা আন্দোলনত জড়িত হৈ 20 বছৰ বিভিন্ন কাৰাগাৰত আছিল।
মই শূন্য তাৰ পাছতো এজন মুখ্যমন্ত্ৰী হৈ মোলৈ তেওঁৰ কিয় ইমান ভয় আমি সদায় ন্যায়ৰ হকে যুঁজি আহিছো যিমান দূৰলৈ পাৰো ন্যায়ৰ বাবে যুঁজি যাম আপুনি মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ নিয়মত কাম কৰক ন্যায় ব্যৱস্থাৰ ভিতৰত থাকি কাম কৰক নিয়মৰ ভিতৰত থাকি উচ্ছেদ কৰিলে কৰক উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনা মানি কাম কৰক ভুল কাম কৰিলে ভুল ব্যৱস্থাৰে আগবাঢ়িলে উপযুক্ত কাৰ্য ব্যৱস্থা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰহণ হ'ব লাগে ইপিনে মাদানীৰ এই ভাষ্যৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৰজি উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে বাহাদুৰি কৰিলে ভৰাই দিম মই ভয় নকৰো মাদানী ফাদানীক জমিয়ত উলামা হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মাহমুদ মাদানী এজন ফাল্টু মানুহ বুলি মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত চলি থকা উচ্ছেদ অভিযানৰ বিষয়ে বুজ ল'বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ অহা মাদানীৰ দৰে মানুহৰ অসমত একো মূল্য নাই বুলিও তেওঁ উল্লেখ কৰে মাদানী কোন হয় মাদানী কি ভগৱান নেকি তো মাদানীৰ বাহাদুৰি কংগ্ৰেছ থাকিলে চলে বিজেপি থাকিলে মাদানী ফাদানীৰ একো বাহাদুৰি নাই বেছি কৰিলে মই মাদানীক ভৰাই দিম চিএম মইহে চিএম মাদানী নহয় মই মাদানী ফাদানীক ভয়ে নকৰোঁ কাৰণ এই মানুহবিলাকে চালেহে সিহঁতি কঁপিব যে বিজেপি কেনেকুৱা হয় মাদানী টাদানী এইবোৰ ফাল্টু মানুহ হয় ইয়াতে কি ভেলু আছে নিজে বিয়াই কৰাই থৈছে দুই তিনিটা এইবিলাক মানুহৰ কি ভেলু আছে গতিকে এইবিলাক মানুহৰ কোনো ভেলু নাই কংগ্ৰেছৰ দিনত ভেলু আছিল বিজেপি দিনত কোনো ভেলু নাই ইয়াত এটা লৰ এগেইনষ্টত কথা কওক মই একে চুটে ঢালি দিম মই ৰখি আছো কংগ্ৰেছৰ শাসনতহে মাদানীৰ মূল্য আছিল বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ জমিয়তৰ নেতাজনৰ নাম উল্লেখেৰে পুনৰবাৰ বুঢ়া আঙুলি প্ৰদৰ্শন কৰে বিজেপি থাকিলে মাদানী ফাদানীৰ একো বাহাদুৰি নাই বাহাদুৰি কৰিলে মাদানীক ভৰাই দিম মুখ্যমন্ত্ৰী মইহে মাদানী নহয় মই মাদানী ফাদানীক ভয় নকৰোঁ ইয়াৰ পাছতে বুঢ়া আঙুলি প্ৰদৰ্শন কৰি তেওঁ কয় ফাল্টু মানুহৰ কথা শুনিবই নালাগে বিয়াই কৰাই থৈছে দুই তিনিগৰাকী সেইবিলাক মানুহৰ কি মূল্য আছে কংগ্ৰেছৰ দিনত মূল্য আছিল বিজেপিৰ দিনত শূন্য অসমত আহি আইন বিৰুদ্ধে এটা কথা ক'লেই একেচাতে সুমুৱাই দিল তেওঁক প্ৰত্যাহ্বান কৰি লাভ নাই বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি তেনে কৰিলে বিপদ হ'ব বুলিহে সকীয়াই দিয়ে তেওঁক যিয়ে প্ৰত্যাহ্বান জনাইছে সিয়ে ৰণত পৰিছে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিছে ব্যুৰ' ৰিপৰ্ট নিউজ অন নৰ্থ ইষ্ট